পিছত আপোনাৰ লগত আমি বাৰ্তালাপ কৰিম, খন্তেক পিছত হ'ম। আপুনি ধৈৰ্য ধৰক। আপুনি নিশ্চয় এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে, নিশ্চয় আপুনি চাব, আপুনি উপকৃত হ'ব। আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক। এয়া পেঞ্চন থলী 21 নম্বৰ পেঞ্চন থলী। এয়া পেঞ্চন থলীত 21 নম্বৰ পেঞ্চন থলী। কইনা হাজাৰে তেখেতে পেঞ্চন থলীত পদাৰ্পণ কৰিছে। তোমাৰ নাম কি? বিয়া কোনদিনা হ'ল? আজি আজি হয় নেকি? কাৰ লগত বাপা কাৰ লগত? পানেশ্বৰ পানেশ্বৰ হাতীমাৰা। তোমাৰ ঘৰ? ঘৰ ক'ত? কলাইগাঁও। দূৰ আছে কলাইগাঁও। পানেশ্বৰ বুলি কওঁ দৰা ল'ৰাটোৰ নাম ক'ব পাৰিবানে? নে নাপায়? পানেশ্বৰ বুলি কওঁ। ক'ব পাৰিবা? আজিকালি পায় হয় না? কৈ দিয়া। প্ৰণৱ শৰ্মা। বহুত ধুনীয়া। চাকৰি কৰে নে নকৰে? চাকৰি কৰে? কি চাকৰি কৰে? চাকৰি কৰে। কিবা এটা কৰে বঢ়িয়া। এয়া 21 নম্বৰ ভেকচন প্ৰতিযোগীৰ পিছতেই আমি ভেকচন থলীলৈ স্বাগতম জনাম 22 নম্বৰ। ভালে আছে? সকলোৱে ভালে আছে? মই আহিছোঁ এইবাৰ এই যে আগন্তুক ইলেকশ্যন আহি আছে, টুকলাই সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু সুদীৰ্ঘ 5 বছৰৰ